হাই ফ্ৰেণ্ডসকল, ৱেলকাম টু আৱাৰ চেনেল হেল্থ এডভাইচ। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কণ্ডমৰ বিষয়। আমি সচৰাচৰ বহুতে ভালকৈ জানো মেল কণ্ডমৰ বিষয়ে। মেল কণ্ডম ব্যৱহাৰ কৰা হয় বা মেল কণ্ডম ব্যৱহাৰ কৰিলে কেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। তো মেল কণ্ডম ব্যৱহাৰ কৰিলে আপোনাৰ কেতিয়াবা ধৰি লওক কণ্ডমটো যদি সৰু ফুটা থাকি যায় বা আপোনাৰ ধৰি লওক কেতিয়াবা লিক হৈ যায়, তেতিয়াহ'লে আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ চান্স থাকে বা আপোনাৰ ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ তেনেকুৱা ধৰণৰ বেমাৰ হোৱাৰ চান্স থাকে। ইয়াৰ কাৰণে আমাৰ কিছুমানে ধৰি লওক দুটাকৈ কণ্ডম ব্যৱহাৰ কৰে, এটাৰ ওপৰত এটা কণ্ডম ব্যৱহাৰ কৰা হয়। কিন্তু তাৰ পৰা আপোনাৰ কিছুমান প্ৰব্লেম হ'ব পাৰে। ধৰি লওক আপোনাৰ ইৰেকশ্যনৰ প্ৰব্লেম হ'ব পাৰে বা কিছুমানৰ প্ৰিমেচাৰ ইজাকুলেশ্যনৰ সমস্যা আছে, তেতিয়াহ'লে আপোনাৰ কি হ'ব পাৰে, ইৰেকশ্যন হোৱাৰ বেছিকৈ চান্স থাকে আৰু এনেকুৱা ধৰণৰ বহুত ধৰণৰ সমস্যা হোৱা দেখা যায়। কিন্তু আমি বহুতে ভালকৈ নাজানো যে ফিমেল কণ্ডম ব্যৱহাৰ কৰিব পাৰি বা ফিমেল কণ্ডমৰ পৰা কিমান ভালকৈ ছেভ হ'ব পাৰি। তো ইয়াৰ বিষয়ে আমি জানো হওক। ফাৰ্ষ্ট আমি জানো মেল কণ্ডম কেনেকৈ বনায় আৰু ফিমেল কণ্ডম কেনেকৈ বনায়। মেল কণ্ডম আপোনাৰ বনাওঁতে আপোনাৰ নেচাৰেল ৰাবাৰ লেটেক্স ব্যৱহাৰ কৰা হয়। আপোনাৰ তাৰ পৰা আপোনাৰ ইনফেকশ্যন বা এলাৰ্জি হোৱাৰ চান্স থাকে। কিন্তু ফিমেল কণ্ডম আপোনাৰ বনায় চিনথেটিক লেটেক্সৰ দ্বাৰা। ইয়াৰ পৰা কোনো ধৰণৰ প্ৰব্লেম নহয় বা কোনো ধৰণৰ এলাৰ্জি হোৱাৰ সমস্যাও নাথাকে বা কোনো ধৰণৰ ইনফেকশ্যন হোৱাৰ চান্স নাথাকে। এতিয়া আমি ধৰি লওক যে আপোনালোকে প্ৰেগনেঞ্চি প্লেনিং কৰা নাই কিন্তু যৌনমিলন কৰিছে, তেতিয়া সেইখিনি সময়ত মেল পাৰ্টনাৰজনে আপোনাৰ অমান্তি হ'ল কণ্ডম ব্যৱহাৰ কৰাৰ কাৰণে। তো তেনে ক্ষেত্ৰত ফিমেল পাৰ্টনাৰজনে কণ্ডম ব্যৱহাৰ কৰিব পাৰে। তেতিয়া আপোনাৰ কণ্ডম ব্যৱহাৰ কৰিলে প্ৰেগনেঞ্চিৰ পৰা আপোনালোকে বাচি থাকিব পাৰে আৰু ধৰি লওক ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ তেনেকুৱা ধৰণৰ বেমাৰৰ পৰাও আপোনাৰ বাচিব পাৰে। তো ফিমেল কণ্ডম কেনেকৈ ব্যৱহাৰ কৰে, ফিমেল কণ্ডম আপোনাৰ ভেজিনাত ব্যৱহাৰ কৰা হয় আৰু তাৰ পৰা আপোনাৰ 95% প্ৰটেকশ্যন হোৱা দেখা যায়। আৰু এতিয়া আমি এটা বস্তু জানি লওক আহক, ফিমেল আৰু মেল কণ্ডম দুয়োটা ক্ষেত্ৰতে আপোনাৰ প্লেজাৰটো সমান, আনন্দটো সমানেই পাব, আপোনাৰ কোনো ধৰণৰ পাৰ্থক্য নাথাকে। এতিয়া আমি জানো অৰেল ছেক্সৰ ক্ষেত্ৰত আপোনাৰ কিছুমানে পাৰফিউম কণ্ডম ব্যৱহাৰ কৰে বা ধৰি লওক কিছুমানৰ প্ৰিমেচাৰ ইজাকুলেশ্যনৰ সমস্যা আছে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এনাস্থেটিক কণ্ডম বা টাইন কণ্ডম ব্যৱহাৰ কৰা হয়, যাৰ দ্বাৰা আপোনাৰ ফ্ৰিকশ্যন হোৱাৰ চান্স কম থাকে। তো আপোনাৰ ফিমেল কণ্ডম আৰু কপাৰটিৰ বিষয়ে আমি জানো পাৰ্থক্য কি আছে। কপাৰটি লগাই দিলে আপোনাৰ 3 পৰা 4 বছৰ ধৰি আপোনাৰ চলি যায়। কপাৰটিৰ পৰা কিছুমান ক্ষেত্ৰত এলাৰ্জি হোৱা দেখা যায়, যিহেতু কপাৰ লাহে লাহে ৰিলিজ হয় আপোনাৰ, বা তাৰ পৰা এলাৰ্জি হ'ব পাৰে বা ভেজিনাল ইনফেকশ্যন হোৱা দেখা যায়। কিন্তু ফিমেল কণ্ডমত তেনেকুৱা কোনো ধৰণৰ ইনফেকশ্যন হোৱা দেখা নাযায়। সেইকাৰণে মেল কণ্ডমৰ তুলনাত ফিমেল কণ্ডম বেছি ছেফ হয়। মেল কণ্ডমত আপোনাৰ ফেইলিয়ৰ ৰেট বেছি দেখা যায়, কিন্তু আপোনাৰ ফিমেল কণ্ডমত তেনেকুৱা ধৰণৰ কোনো আপোনাৰ প্ৰব্লেম হোৱা দেখা নাযায়। বা মেল কণ্ডম আপোনাৰ 100% গেৰাণ্টি নাথাকে, আপোনাৰ যে কণ্ডম ব্যৱহাৰ কৰিলে 100% প্ৰটেকশ্যন পাব, কিন্তু ফিমেল কণ্ডম আপোনাৰ বহুত পৰিমাণে আপোনাৰ ছেভ হয়। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টোত আজি এইখিনি কথা ক'বলৈ এই ভিডিঅ'টো বনাইছিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো ফ্ৰেণ্ডসকল, ধন্যবাদ।